আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভালেই বাৰু। আজি শনিবাৰ, গতিকে আজি এখেতৰ অফিচ নাই, গতিকে আজিৰ দিনটো কি কৰিলোঁ তাৰে ওপৰত এটা ব্লগ বনাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাতে পানী লাগে, ৰবা দি আছোঁ দেই। লাল চাহ একাপ বহালোঁ, চাহকাপ খাই লওঁ দেই। এতিয়া বনাইছোঁ বেচনৰ পকৰি, মানে লাল চাহৰ লগত খাবলৈ বেচনৰ পকৰি বনাই আছোঁ। কাৰণ গোসাঁনীজনী একো খাবই নহ'ল, কাৰণ তাই এতিয়া দেউতাকৰ লগত অলপ ওলাই যাব। গতিকে মই ভাবিলোঁ যে পকৰিকে অলপ বনাই দিওঁ, কাৰণ তাইলৈকে একোতো বনোৱা নহ'লেই। ভাবিছোঁ বেচনৰ পকৰি তাই খাই ভালো পায়, গতিকে সেই তাকে বনাই দিওঁ আৰু এয়া তাই গোসাঁনীজনী যাবলৈ ওলালে, এতিয়া যাব ওলাইছে। আজি ফাৰ্ষ্ট টাইম তাই গাড়ীত যাব অকলে, মোৰ যে ইমান ভয় লাগিছে। তথাপিও উপায়টো নাই, তাইও এইটোকে অভ্যাস কৰিব লাগিব, অকলে অকলে ফুৰাব। সেইকাৰণে তাই ক'লৈ গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। গোসাঁনীজনী য'ত গৈছে তাতে এতিয়া আমিও গৈ আছোঁ, আৰু এতিয়া আমি ঘৰ পালোঁ আহি, আৰু গম পাব আমি ক'ত গৈ আছিলোঁ। এতিয়া মই আপোনালোকক জনাম। এয়া আমি উঠি আহিলোঁ চিৰিৰে, আৰু এয়া ঘৰ পাম আৰু মানে আমি আহি আছোঁ মাহীহঁতৰ ঘৰলৈ, মানে মোৰ হাজবেণ্ডৰ মাহীহঁতৰ ঘৰলৈ। এয়া আহি পালোঁ, কলিং বেলটো বজাইছোঁ আৰু ৰখি আছোঁ বাহিৰতে। গোসাঁনীজনী মাতটো শুনিছোঁ ৰ'ব দেই। এইজনী অকলে অকলে আইতাকৰ লগত বহি আছে, মোক দেখি কেনে একদম বিৰাট ফূৰ্তি আৰু তাই। এতিয়া চাই থাকক ভিডিঅ'টো। আৰু এই আহি পালোঁ, আহি পাই কেনে চাহ দিলে, তাকে চাহ খাওঁ ৰ'ব অকণমান, আৰু দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'তে, চাই থাকিব। চাহ খাই আছোঁ, লগতে বাদাম। গোসাঁনীও মোৰ লগতে চাহ খাইছে, মানে চাহ মানে কি আৰু বাদাম খাই আছে। আৰু এয়া মাহী ছোৱালীজনী, এজনী ডাঙৰজনী। আৰু এতিয়া ইমান যে উৎপাত, মানে একদম একো এটা ৰাখিবই নোৱাৰি। এয়া পানীটো হেৰিটো থৈ দিছে নহয়, তাৰ পৰা যে পানী উলিয়াই ইমানকৈ খাইছে, মানে বিৰাট মানে দিগদাৰ আৰু তাইৰ লগত ক'তো যাব নোৱাৰি, ফুৰিব নোৱাৰি, ইমান যে উৎপাত কৰে। আপোনালোকৰ যদি সেনেকুৱা সৰু ল'ৰা ছোৱালী আছে কমেণ্টত জনাবচোন, কিমান দিগদাৰ কৰে, একদম ৰাখিবই নোৱাৰোঁ, তথাপিও উপায়ো নাই দিয়কচোন। ভাত খাবলৈ ওলালোঁ। এয়া ভাতৰ লগত দাইল আছে আৰু পটল ভাজি, আৰু এয়া দিছে পনীৰৰ তৰকাৰী, আৰু লগত কি আছে ৰ'ব অকণমান আগত দেখুৱাই আছোঁ। আৰু আলু আৰু পোৰা কলৰ পিটিকাও আছে, বিৰাট টেষ্টি হয়। এয়া দিছে আলু আৰু পোৰা কলৰ পিটিকা, খাই লওঁ ৰ'ব দেই ভাতকেইটা। আৰু আছে আৰু এটা আইটেমছ আছে, সেইটো হৈছে মাংস। আৰু এয়া মাংস, কিহৰ মাংস গমেই পাইছে চাগে, চিকেন হয়। গতিকে ভাতকেইটা খাই লওঁ ৰ'ব দেই। তাৰ পৰা আহি কেনে এতিয়া আহি পালোঁ আমি পেহীয়েকৰ ঘৰলৈ,
আৰু ইয়াতে এতিয়া ৰাতি 10 বাজিছে ইয়াতে এতিয়া ভাতটো খাই কেনে ৰুমলৈ গুচি যাম আৰু এতিয়া আজিলৈ বাই বাই।